প্রবেশ করুত কৃষ্ণ কাম কোটি জিত জগত কুধাতা সাধু বান্ধব সাধু বান্ধব প্রবেশ করুত কৃষ্ণ কাম কোটি জিত জগত জনক ধাতা সাধু বান্ধব সাধু প্রবখর গীত রাগ হিন্দুরা তাল এক তাল গত গুরু কয় Thank you.
কৃষ্ণ জয় ভোলা নিরন্তর তেমেরা সন্ন দখু দেখি ফেরি প্রকাশি উঠে বিপুল ব্ৰহ্মাণ্ড তাকেই কেন্দ্ৰ কৰি দাপৰ যুগত জন্মলভী দৈৱকীৰ গৰ্ভ কৃষ্ণ নামে নৰ ৰূপে ধৰিছো অৱতাৰ জগতৰ সজক পালক সংহাৰক আমি আমাৰ সৃষ্টিত যেতিয়াই অধৰ্মৰ হয় প্ৰাদুৰ্ভাৱ দুষ্টক দমন সন্তক পালন কৰিবৰ বাবে যোগে যোগে ভিন্ন ৰূপে আমি ধৰো অৱতাৰ জীবর মুক্তির পথ তপ জপ যজ্ঞ ধ্যান সপ্ত বৈকুণ্ঠর গৰাকী আমি জীবন জগতৰ আমি এই প্রাণ জীবন জগতৰ আমি এই প্রাণ জীবন জগতৰ আমি এই প্রাণ কৃষ্ণায় বাসুদেবায় হরবে পরমাত্মনে প্রণত ক্লেশনাশায় গোবিন্দায় নমো নমঃ নমো ব্রহ্মণ্য দেবায় গো ব্রহ্মণ্য হিতায় জগদ্ধিতায় কৃষ্ণায় গোবিন্দায় নমো নমঃ সত্য যুগত যেতিয়া পৃথিৱী উদ্ধাৰৰ হেতু বড় ৰূপে অৱতাৰ কৰিলো ধাৰণ উপেক্ষিব নোৱাৰি বসুমতীৰ কাতৰ প্ৰাৰ্থনা পত্নী ৰূপে কৰিলো গ্ৰহণ আমাৰ ঋষাতে তিনি কল্প গৰ্ভত ধাৰণ কৰি আপোন সন্তান জনকৰ যজ্ঞ ভূমিত জন্ম দিলে বসুধাই এটি সন্তান বল বীৰ্যৱান নৰক নৰক নামেৰে তাক জানিলে জগতে কিন্তু মাতৃ বুলি বসুধাক যাৰ সন্তানৰ দেৱতা দানৱ কোনেও নিদিলে সন্মান একমাত্ৰ জনকৰ বাদে নেমিলিল কতো তেওঁৰ আশ্ৰয়ৰ স্থান সেয়ে বসুমতীয়ে ভুগিছে আজিও অশেষ যন্ত্ৰণা এইবাৰ ময়ে ইয়াৰ উপায়ৰ বাট উলিয়াম আকৌ এবাৰ দেখিব জগতে কিদৰে ধৰ্ম ৰক্ষা কৰিছে কৃষ্ণই যথা ধৰ্ম তথা জয় যথা ধৰ্ম তথা জয় যথা ধৰ্ম তথা জয়
cứ thấy đi đi thấy ta cứ thấy đi thấy giết thấy đi thấy khi đi ta cứ tắt thế này ta khi ta thế này ta thấy ta cứ đi cầu আৰু ৰোহিণীৰ গৰ্ভতে জনম লোভী কৃষ্ণ আৰু বলৰামে আমি দুয়ো ভাইয়ে দুৰ্জনক নিধন কৰি দ্বাৰকা স্থাপন কৰিলো সমুদ্ৰৰ বৈক্ষত বাহু বলে জগতে যিনি হলধৰ নাম কৰিলো বিখ্যাত কেতিয়াবা ভাৱ হয় যুদ্ধ বিগ্ৰহতকৈ মুখ্য প্ৰাপ্তিহে যেন হ'ব লাগে জীৱনৰ একমাত্ৰ ব্ৰত সেয়েহে তীৰ্থস্থানে গমনৰ যি হেঁপাহ মই ৰাখিছো মনত ভাই কৃষ্ণৰ সৈতে আলোচনাত মিলিত হওঁগৈ এই বিষয়ত
মতে পাইলা গোয়া ভবাৰ ভিতৰ ওয়ারে সবার ভিতর রাম হরি রাম হরি বোলা হর বনর ওয়ারে পুরা পর্বতর মই মাধৱৰ হৃদয়ৰ পিয়া দেৱী সত্যভামা দেৱী সত্যভামা আহা এই কথা ভাবিলেই মন মোৰ হৈ উঠে ব্যাকুল স্বামী সংগ পাবলৈ আজি বাৰু নাথ কেনি গুচি গ'ল নাথ 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 সতিনী ৰুক্মিণীৰ ওচৰলৈ যোৱা নাইতো মই নিজেই গৈ চাই আহোঁগৈ নাথ প্ৰিয়ে সত্যভামা নাথ অতপুৰে ক'ত আছে নাথ 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 আপোনাক আজি ইমান চিন্তিত দেখিছোঁ কিয় প্ৰিয়ে মায়েৰে আৱৰাই সুন্দৰ সংসাৰত ভক্তই হ'ল মোৰ পৰম ধন ভক্তৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে যুগে যুগে ভিন্ন ৰূপ ধাৰণ কৰি দুষ্টক দমন আৰু শান্তক জানো পালন কৰা নাই জানো নাথ কিন্তু আপোনাৰ মনত আজি যি বিঘাত দেখিছোঁ এনে বিঘাতটো মই আগতে কেতিয়াও দেখা নাই প্ৰিয়ে নাথ প্ৰাগজ্যোতিষৰ ৰজা ঘটকাসুৰ প্ৰিয়ে মহা অত্যাচাৰী আৰু উৎপীড়ক হৈ উঠিছে তাৰ পাপ কৰ্ম আৰু অত্যাচাৰত মানৱ আৰু দেৱগুণকে ধৰি সকলো বিপদত পৰিছে গতিকে দুষ্ট ঘটকাসুৰক নিধন কৰি প্ৰাগজ্যোতিষত শান্তি স্থাপন কৰিবৰ বাবে মই এক উপায় চিন্তা কৰিছোঁ নাথ ঘটকাসুৰক নিধন কৰাৰ কিনো উপায় চিন্তা কৰিছে সিটো আহি আমাক অত্যাচাৰ উৎপীড়ন কৰি আমাৰ ৰাজ্য আক্ৰমণ কৰাহি নাই প্ৰিয়ে নাথ তুমি নবুজাটো স্বাভাৱিক শুনা প্ৰিয়ে নাথ দেৱী বসুমতীয়ে তেওঁৰ পুত্ৰ নৰকক জনক ৰজাৰ ঘৰত ভাতৃৰূপে কত্যায়নী হৈ ছদ্মবিষ ধৰি তুলি তালি কৰিলে ডাঙৰ নৰক মোৰ আপোনজন গতিকে তাৰ দ্বাৰাই দুষ্ট ঘটকাসুৰক বধ কৰি নৰককেই প্ৰাগজ্যোতিষৰ ৰজা পতাৰ সিদ্ধান্ত মই কৰিছোঁ গ্ৰহণ সময়ত তুমি সকলো বুজিবা এতিয়া যোৱা খন্তেক বিশ্ৰাম কৰাগৈ ময়ো যাওঁ দুষ্ট ঘটকাসুৰৰ গতিবিধি নিৰীক্ষণ কৰোগৈ
বলক বলক নাথ ভাত প্ৰৱেশ কৰে দেৱী বসুমতী গহীন ধীৰ দেৱী চলে কৃষক স্মৃতি গহীন গহীন গম্ভীৰ দেৱী চলে কৃষ্ণ পচিতি এহি মতে পাইলা গয়া যমুনাৰ তীৰ ৰাম হৰি বোলা হবে সামাজিক ৰাম হৰি বোলা হবে সামাজিক ৰাম হৰি বোলা হবে সামাজিক হে প্রভু নারায়ণ হে দয়াময় হে অভাগী কিয় ইমান যন্ত্ৰণা দিছা প্ৰভু মাতৃ হৈ প্ৰকাশিব পৰা নাই নিদাৰুণ ব্যথা কিমান সহিম আৰু মই যাতনাৰ ভাবিছিলো তোমাৰ ঔৰস জাত নৰকে স্থান পাব উচ্চ আসনত কিন্তু প্ৰভু মনৰ আশা মোৰ মনতে ৰল প্ৰভু কাষত থাকিও প্ৰকাশিব নোৱাৰিলো মাতৃৰ পৰিচয় যাক ক'ব নোৱাৰিলো পিতৃৰ ঠিকনা কি বেদনাত জহিছে মাতৃ তুমি জানো এবাৰ ভাবি চাই নাই বসুমতী ইমান অধৈৰ্য হলে নহব পুনৰবাৰ চেষ্টা কৰি নৰকক মাতৃৰ পৰিচয় দিবই লাগিব তেতিয়াহে শান্ত হব দুখনিৰ মাতৃৰ প্ৰসৱ বেদনা যাওঁ মই পুত্ৰ নৰকৰ ওচৰলৈ যাওঁ
ভাগ প্ৰৱেশ কৰে কিৰা আৰে সভাত প্ৰৱেশ কৰে কিৰা আৰে সংগে আহে সেনাপতি দেখিতে ভুৱন আৰে সংগে আহে সেনাপতি দেখিতে ভুৱন আৰে অত্যাচাৰী ৰাজা ইটো অতি ভয়ংকৰ আৰে অতি ভয়ংকৰ আৰে তাক দেখি হৰি বোলা যত সেনাপতি দেৱজী মহারাজ কোৱাচোন মোৰ ৰাজ্যৰে সকলো প্ৰজাই মোৰ গুণগানে কৰিছেনে সদায় মোৰ বীৰত্ব বীৰ্য শৌৰ্য পৃথিৱীৰ চাৰিওদিশে হৈছেনে প্ৰকাশ মহারাজ কোৱা ৰলা কিয় যত মনে আছে ব্ৰাহ্মণী বৈষ্ণৱী সকলোটিয়ে মোৰ ৰাজ্য কৰিছেনে ত্যাগ নিমত কিয় মহারাজ অতি দুঃখিত যদিও রাজ কাৰ্যকে নিজ কৰ্তব্য বুলি ভাবি মই আপোনাৰ আগত প্ৰকাশ কৰিবই লাগিব মহাৰাজ আমাৰ ৰাজ্যৰ সকলো প্ৰজাই আপোনাৰ শাসনত অস্তিষ্ঠ হৈ দেৱজী আজি আজি আপোনাৰ বিপক্ষে বিদ্ৰোহৰ ঘোষণা কৰিবলৈ চেষ্টা কৰিছে মহাৰাজ আৰু আপোনাৰ সেনাগণে প্ৰজাৰ ওপৰত চলোৱা অত্যাচাৰত অস্তিত্ব হৈ আপোনাৰ প্ৰজাগণে আপোনাৰ বিৰুদ্ধে বিদ্ৰোহৰ ঘোষণা কৰিছে মহাৰাজ স্তব্ধ হোৱা সেনাপতি মহাৰাজ ৰাজ্যৰ প্ৰধান সেনাপতিৰ মুখত এনে কাপুৰুষালী কথা শুনাটো মই বঞ্চ নকৰো যোৱা বিদ্ৰোহীগণৰ ঘৰে বাহিৰে অগ্নি সংযোগ কৰি এই বিদ্ৰোহ অতি কঠোৰভাৱে দমন কৰা কিন্তু মহাৰাজ যোৱা কোনো কিন্তু নাই প্ৰথমে মোৰ আদেশ পালন কৰা তাৰ পাছতে তোমাৰ উপদেশ শুনাবা মহাৰাজ শিৰোধাৰ্য আদেশ আপোনাৰ মই কৰ্তব্যৰ দাও কিন্তু মহাৰাজ যোৱাৰ আগতে মাত্ৰ এটি কথা কৈ যাওঁ ইয়াৰ পৰিণাম কিন্তু অতি ভয়াবহ হৈ উঠিব দেৱজিৎ পৰিণাম এই ঘটকাসুৰে কোনো দিনেই পৰিণামলৈ ভয় কৰা নাই আৰু নকৰো পাপী মোক লাগে মাথো কিৰাতৰে জখে মানে হৰি
বারে বারে হয় বিস্মৃত। ধাত্রী আইর কথাই যদি হসা হয়, তেন্তে জনক নিপতি মোরে নয় পিতৃ। যদি এই হত্য, তেন্তে মই কার ঔরখে যত সন্তান। কিদরে মানিলাম এই নিদারুণ হত্য, যার আশ্রয়তে লালিত পালিত তেও মোর জন্মদাতা নহয়। তেন্তে কোন মই কেনেদৰেই জন্মিলো ধৰা। এতিয়া মই কোন দিশে কৰো গমন। ৰবা নৰক, ৰবা, তুমি মোৰ পুত্ৰ বাছা আৰু মই তোমাৰ জন্মদায়িনী মাতৃ। অসম্ভৱ, অসম্ভৱ, ই কেতিয়াও হ'ব নোৱাৰে। ইমানকে জানো মই মিথিলাৰ ৰাজমাতা মাতৃ মোৰ পিতৃ মোৰ নিপতি জন। তেনেস্থলতে ধাত্ৰী আই কেনেদৰে তুমি মাতৃ হোৱা মোৰ। বাছা নৰক, প্ৰকাশিছো সত্য কথাকে মই তোমাৰ জন্মদায়িনী। মোৰ এই দিহামতে লালিত পালিত তুমি জনকৰ ঘৰে। কোন তুমি দিয়া মোক সত্য পৰিচয়, সন্মুখত নাৰাখি মিছা বৰণ। পুত্ৰ নৰক, এই ধাত্ৰী মাতৃ তোমাৰ দেৱী বসুমতী মা। সপোন কাহিনী যেন লাগিছে সকলো, অতি অলৌকিক কথা। নহয় নহয় বিশ্বাস মোৰ। মনত সংশয় তুমি নানিবা সমূলি। আছা তুমি মাতৃৰ কাষত। তুমি হলা বসুধানন্দন। সঁচাকৈ মাতৃ বসুমতী তোমাৰ, সঁচাকৈ মাতৃ বসুমতী তোমাৰ, সঁচাকৈ মাতৃ বসুমতী তোমাৰ। প্ৰকাশিছে আকাশ বাণী একেই কথা। বসুন্ধৰা বসুমতী ধৰিত্ৰী মাতৃ যাৰ, মই তেন্তে পুত্ৰ বসুধাৰ। বিয়া পদ ধুলা পুত্ৰক তোমাৰ নিঘিনাই জ্বলা। উঠা উঠা বাছা, দীৰ্ঘ জীৱী হোৱা। কোৱা হেৰাছে নেহি জননী, মাতৃৰ পৰিচয় দিলা যেতিয়া। কোন বংশত জন্ম মোৰ, কোন মোৰ পিতা। হে প্ৰভু, হে দয়াময়, এতিয়া কি কৰোঁ মই। মিছাতে পুত্ৰৰ মুখত কান্দি মৰো মই। আই অতদিনে জানিছিলো রাজপুত্র মই, আজ কিন্তু ভাঙিল খপুন। মাতৃ তুমি নিজ মুখে কৰিছা প্ৰকাশ। আকাশ বাণীয়ে তাতে দিছে সমৰ্থন। নহয় সাধাৰণ ৰজাৰ কোঁৱৰে, আচৰিত কেনুতা দেখিলা জননী। বিচাৰিব খোজা দেখি পিতৃৰ পৰিচয়, মাতৃ যাৰ বিশ্বধাত্ৰী দেৱী বসুমতী। পিতৃ তাৰ নহয় সাধাৰণ পুৰুষ। আই আজি খন্তে নৰকৰ হিয়াখনিতে তোমাৰ এই ভক্তি সিংহাসন সযতনে কৰিছো স্থাপন। নিজ গুণে বহি মোৰ হৃদয় এখনত ধন্য কৰা পুত্ৰৰ জনম। কাষতে বহুৱাই শক্তিবান পুণ্যবান মহান পুৰুষ পিতৃক এই হতভগা নৰকে অজানিতে চাই তোমালোকৰ যুগল মূৰতি। ধন্য হওক নৰক পুণ্য হলিলত, স্নান কৰো মই জন্ম গৌৰৱত। এই হেতু আই কোৱা ভাঙি পাতি কোন মোৰ পিতা। হয় যদি অশুভ বতৰা মনত জানো নাপাবা বেজাৰ।
হয় যদি অশুভ বতরা হহিম মই তজুক কিন্তু হয় যদি আনন্দর বাণী জন্ম মোর বৃক্ষবান পৃথিবীর রখতে দেখিয়া নহবনে বারু আনন্দর বতরা কুয়াই কুয়া হিগরে কোন মোর পিতা তেন্তে শুনা বাছা কুয়াই অতি ভাগ্যৱান তুমি জন্ম তব বিষ্ণুৰ পিতৃ তোমাৰ বৰাহ ৰূপী দেৱনাৰায়ণ ধরিত্রী জন্মদাত্রী আর পিতৃ মোর দেবনারায়ণ বিষ্ণু পিতৃ বয় মোর প্রতি হিরে হিরে পুনর্বার প্রাণীপাত করগ্রহণ যদিও জন্ম তোমার বিষ্ণুর ঔরখন একমাত্র জনক রাজর মানে কোনেও আমাক দিদিলে আশ্রয় সকলোৱে অবহেলা কৰিলে তোমাক কি আশ্চর্য আকাশ পাতাল স্বর্গ মধ্য কৈলাস গোকুলত মোর মিলিল আশ্রয় দেৱতা বিধাতা রক্ষণক সকলোৱে কেৱল দাৰস বুলি কি নাভাবে লুকুৱালে মোক পৰিলে মনত কি কথা থাকি যাই সিয়া মোৰ কম মই সকলো বিপৰী আগেই তাৰ পৰা দান কৰোঁ প্ৰাগজ্যোতিষৰ ৰাজ সিংহাসন প্রাগজ্যোতিষর সিংহাসন বাচাও কেৱল সিংহাসনেই নহয় দেখি তোমাৰ ৰুদ্ৰৰূপ শুনি তোমাৰ কণ্ঠস্বৰ দেৱেন্দ্ৰৰ সিংহাসন হ'ব কম্পমান আগৰ লৰিব ধুমুহা বলিব নাক ৰাজ্যত লাগিব খৰচ অভিনৱ অভূতপূৰ্ব মহোৎসৱ হ'ব প্ৰাগজ্যোতিষত হোৱা চোৱা বাচা তোমাৰ কপিব লাগিছে হোৱা চোৱা বাচা তোমাৰ ভয়ত দেৱৰাজ কেনেদৰে কপিব লাগিছে দেবেন্দ্র বলা নৰক আজি শান্তিৰতা তুমি প্ৰাগজ্যোতিষত তাক দেখি নৰলোকে ৰাম হৰি বোলা ৰাম হৰি
বোলা হৰিয়ে থা থাক ধিনা ধেই সাধিৰাও পিটি তাক জিতে ধিনা ধেই দেবগণ দেবরাজ অমরাবতীর অধীশ্বরে দেব পুরন্দরময় শুয়ে আছে দেব সেনাপতি কার্তিক হিবর্তন হয়ে বামে আছে বেগবন্ত বায়ুরাজ পবন কুমার দেবরাজ পরম দুর্লভ অমৃতে ভক্ষণ করি নাম ললু আমি অমরি দেবতা আছে জানো ইয়াত কৈ আৰু আনন্দৰ কথা দেবরাজ যদিও আমি অমরত্ব কৰিছো গ্ৰহণ তথাপিও প্ৰতিপল সাৱধান হৈ থকাটো অতি প্ৰয়োজন আৰু দেৱ দেবরাজ সেনাপতি কাৰ্তিকে উচিত কথাই ব্যক্ত কৰিছে প্ৰলয়ৰ সূত্ৰপাতে আৰম্ভ হৈছে মধ্যতে কি ক'লে পৱন দেৱ প্ৰলয়ৰ সূত্ৰপাত দেবরাজ তাহার আগতে সাজু কৰক অমৰ বাহিনী অলপতে খবৰণ দেৱতাৰ সমে মধ্যৰ নৰকে যুদ্ধ সহ্য কৰিছে স্বৰ্গৰ অভিমুখে নৰক বসুমতীৰ জাৰজী নৰক একালত আশ্ৰয় বিচাৰি আহিছিল আমাৰ দুৱাৰে দেবরাজ ঠিকই এতিয়াও জীৱিত সিদিনা বসুমতীক কৰা অপমানৰ প্ৰতিফল ভুগিব লাগিব আমি দেৱতা সমাজে পৱন দেৱ দেবরাজ আহিলেও শত মৰ্ত্যৰ নৰক তাত দেখা নাই মই কোনো চিন্তাৰ কাৰণ প্ৰৱেশে যদি নৰক স্বৰ্গ ৰাজ্যত এক বজ্ৰঘাতে ধ্বংস হবহি দেবরাজ স্বর্গ জয় জারজর মাথো ওলে কল্পনা দেবরাজ নৰকৰ যুদ্ধ সজ্জা কল্পনা নহয় ইচ্ছা মাথো তাৰ স্বৰ্গ ধ্বংস আমি বসুমতীক কৰা অপমানৰ প্ৰতিশোধ লোৱা বায়ুৰাজ স্বৰ্গ ধ্বংস অপমানৰ প্ৰতিশোধ এনে বাক্য উচ্চাৰে জাৰজ নৰকে আদেশ কৰক দেবৰাজ নিমিষতে ধ্বংস কৰি আহো নৰকৰ দল বুজিছো সকলো মাতৃ নিন্দাই তাৰ যথেষ্ট নহল বিচাৰিছে আত্মনাশে বজ্ৰপাণিৰ হাতে বেশ কথা প্ৰদান কৰিম মুক্ত হস্তে নহও কি পানি সাজা হবে দেবসেনা বজুয়া দুন্দুভি মাতি আনা অগ্নি উল্কা আনা মোৰ বজ্ৰ দেখুৱা জাৰজকে দেৱতাৰি শক্তি কিমান জয় দেবরাজেন্দ্ৰ জয় দেবরাজেন্দ্ৰ দেৱগণ অমৰাৱতী ৰক্ষাৰ বাবে সদায় থাকিব প্ৰস্তুত আজিলৈ সভা ভংগ কৰিলো দেবরাজ হয়ারে মহারঙ্গে চলি যাই বিষ্ণু রনন্দন হরিয় কৃষ্ণ রনন্দন হয়ারে অতি বীর নর কীটু অতি কেদুর জন হরিয় অতি কেদুর মাতি আজ্ঞা পালন করিবা অসুৰৰ জয়ধ্বজ আজি তোমাক প্ৰাগজ্যোতিষৰ সিংহাসনত বহুৱাই অসুৰ ৰাজত্ব কৰিম প্ৰতিষ্ঠা প্ৰাগজ্যোতিষৰ সিংহাসন কৰি আৰোহণ
প্ৰখ্যাত হবা তুমি নৰকাসুৰ নামে। নৰকাসুৰ? কিন্তু আই কোনো কিন্তু নাই বাছা, কোনো কিন্তু নাই। অন্তৰত যি দাবানল জ্বলিছে সন্নিখে, সেই দাবানল কেৱল তোমাৰ আখুৰিকতাৰেহে নুমৰিব পাৰিব। এই ক্ষণতি সমাগত আহা বাছা, প্ৰৱেশ কৰোঁ আমি প্ৰাগজ্যোতিষত। বলা হাই কোৱা দাদা। বহু দিনৰ পৰা এটা কথা ভাবি আছো মই, কিন্তু কাৰ্যতহে পৰিণত হোৱা নাই। এইবাৰ নিশ্চয় কৰিম সাধন। মই মাথো তোমাক জনাবলৈহে আহিলো। কোৱা দাদা, তোমাৰ মনৰ কামনা নিশ্চয় পূৰণ হ'ব। তেন্তে শুনা ভাই। কোৱা দাদা। মই কিছুদিনৰ বাবে দ্বাৰকা এৰি তীৰ্থস্থান গমনলৈ যাব খুজিছো। মোৰ এই ভ্ৰমণ কালত এই দ্বাৰকাৰ ৰাজ্যভাৰ তোমাক কৰিলো অৰ্পণ। কিন্তু চাবা চাবা যাতে শত্ৰুৱে বিঘিনি ঘটাব নোৱাৰে। দাদা, যোৱাৰ কথা যেতিয়া থিৰাং কৰিলাই, তেন্তে ৰোৱাৰ অৱকাশ নাই। যোৱা দাদা, মই তোমাৰ গুৰু দায়িত্ব কৰিম বহন। দাদা, কিন্তু বেছি দিন নকৰিবা। তোমাৰ বিনে অকলশৰীয়া হ'ম মই। অকলশৰীয়া হ'ব গোটেই দ্বাৰকাবাসী। তেন্তে পলমৰ কোনো নেদেখো কাৰণ নাই। আজি মই যাত্ৰাৰ কৰো আয়োজন। যোৱা দাদা। যোৱা দাদা, মনৰ অভিলাষ পূৰ্ণ হওক তোমাৰ। আৰু ময়ো যাওঁ গতিবিধি লক্ষ্য কৰোগৈ বসুধা কুমাৰৰ। মাতৃ আজ্ঞা পালি আহিছে নৰক প্ৰাগজ্যোতিষ আক্ৰমণৰ হেতু। মাতৃৰ প্ৰতি থকা অগাধ স্নেহে অকৰ্ম কৰা বতাক আখৰিক প্ৰবৃত্তিত পূজ্যাবশী। আকৌ এবাৰ দেখিব জগতে নাৰী শক্তিৰ মহত্ব কিমান। যথা ধৰ্ম তথা জয় জানিবা নিশ্চয়। জয় নরকর জয় জয় নরকর জয় জয় নরকর জয় 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 দেবজিৎ, মহারাজ, আর রণসিংহ শুনো দূৰতে। তাৰ জয় ধ্বনি শুনি আছো প্ৰাগজ্যোতিষৰ সিংহ দুৱাৰত। কোনে কি বিচাৰি আহিছে ইয়ালৈ? তৎকালে যুদ্ধৰ কৰা আয়োজন। মহাৰাজ, কিন্তু এই যুদ্ধই মাতিব বিঘিনি। মহাপ্ৰতাপী সেই নৰক আটোকৈ আচৰিত তাৰ সেই ৰণকৌশল। দেৱজিৎ, তুৰন্ত মোৰ আজ্ঞা পালন কৰা। ভীৰ উত্তাৰে নিদিব প্ৰমাণে আপোন বলবীৰ্যৰ। শুনা, যেতিয়ালৈকে হাতত থাকিব এই মন্তপুত তৰোৱাল, তেতিয়ালৈকে মোৰ মৃত্যু অসম্ভৱ। তুমি মাথো যুদ্ধৰ কৰা আয়োজন। পুত্ৰ নৰক, এই সেই প্ৰাগজ্যোতিষৰ অত্যাচাৰী ৰজা ঘটকাসুৰ। এওঁকে বধ কৰি হ'ব লাগিব তুমি প্ৰাগজ্যোতিষৰ সমৰ্থ শাসক। কি কি কলি পাপিষ্ঠিনী নাৰী? ঘটকাসুৰ, দেশত মোৰ ৰাজ্যত কৰিলি অনাধিকাৰ প্ৰৱেশ। নাজানো নেকি নীতি সমৰৰ চোৰৰ দৰে আক্ৰমিছ মোৰ ৰাজ্য। এতিয়াও দিওঁ তহঁতক হিত উপদেশ, তুৰন্তে
বাহিৰ হৈ যা মোৰ এই ৰাজ্যৰ পৰা। নিশ্বাস পালন নকৰা ৰাজন দিও তোমাক হিতোপদেশ মাতৃৰ শৰণত হোৱা শৰণাগত তেতিয়াহে মুক্তি পাবা নৰকৰ হাতত। ছি ছি লাষ্টৰ নালাগেনে অধম। হতকাহুৰ আজিও যাৰ নাই পিতৃৰ পৰিচয় লাজ লৈ মাতৃয়ে তোকে ভৰিছিলে আশ্ৰয় বিচাৰি দুৱাৰে দুৱাৰে। এই পতিতা নাৰীৰ শৰণতে ঘৃণত কৰিব এই ঘটকাসুৰে। হাঁহি উঠে তোৰ কথা শুনি। যে বিদ্ৰোহে প্ৰৱেশ কৰিলি প্ৰাগজ্যোতি ঘৰে হৰি পিনে সেই বিদ্ৰোহে ৰাখিব তোৰ। মাতৃৰ সহকাৰে আক্ৰমণ কৰিলি মোৰ ৰাজ্য সেই মাতৃয়ে কাত্যায়নী ছদ্ম নাম লৈ কৰিছিল তোকে লালন পালনে জলকৰ ঘৰত। যাৰ নিজৰে পৰিচয় নাই তেওঁ আকৌ চাব খোজে তোকে প্ৰাগজ্যোতি ঘৰ সিংহাসনত। অৱধান নিষ্মতি ঘটকাসুৰ পুত্ৰৰাগত মাতৃক অপমান কৰি নৰকক সুৰ কৰি নতুলিবি দুৰ্মতি। আহিলেও হতাহত হেনানি তোৰ চাওঁ আজি কোনে ৰক্ষা কৰে তোক নৰকৰ হাতৰ পৰা। বেশ তেন্তে চাওঁ বাৰু কত ৰণকৌশল শিকিলে জাৰজ নৰকে। সেনাপতি আক্ৰমণ কৰা অখৰ নৰকক। লাগিলে নৰক ঘটকাসুৰ দুয়ো মহাবীৰ জিতৈ দাস্তাও টিকিৰাও দাস্তাও কান্ধৈ দাস্তাও টিকিৰাও খিত জিতৈ দাস্তাও টিকিৰাও দাস্তাও কান্ধৈ দাস্তাও টিকিৰাও খিত হেৰি তা ধেৰি তা ধিনা দিতি ধিনা ধেই ধেই দিতি ধেই ধেই। পুত্ৰ নৰক দেৱদূতক তুমি মুক্তি কৰি দিয়া। এওঁ তোমাৰ ভাতৃস্বৰূপ। আহা সেনাপতি মই তোমাক মুক্তি কৰি দিছোঁ। পিছে তুমি নৰকক সহায় কৰিব লাগিব যাতে আমি প্ৰাগজ্যোতিষত আমাৰ ৰাজত্ব স্থাপন কৰিব পাৰোঁ। তোমাৰ আদেশ পালনৰ বাবে মই সদায় প্ৰস্তুত মাতৃ। অহা দেৱজিৎ আজিৰ পৰা তুমি মোৰ বন্ধু হলা। এতিয়া বলা সকলো আমি ঘটকাসুৰক নিধন কৰি প্ৰাগজ্যোতিষ আমাৰ অধীনলৈ আনো। তেনেদৰে নহয় বাছা। ঘটকাসুৰৰ হাতত যি হস্ত আছে সেয়া হ'ল মন্ত্ৰপুত হস্ত। সেই হস্ত মায়া কৰি হৰণ কৰিলেহে ঘটকাসুৰক নিধন কৰিব পাৰি। মাতৃয়ে ঠিকেই কৈছে। ঘটকাসুৰৰ হাতত যিমান দিনলৈকে সেই মন্ত্ৰপুত অস্ত্ৰ থাকিব তেতিয়ালৈকে সেই দুষ্টৰ মৰণ নিমিলিব। তেন্তে ইয়াৰ উপায় কি হ'ব মাতৃ? কি উপায়েৰে এই হস্ত্ৰ হৰণ কৰিব পৰা হ'ব? তাৰ বাবে তুমি কোনো চিন্তা নকৰিবা। তুমি পুনৰবাৰ ঘটকাসুৰৰ লগত যুদ্ধ কৰি থাকোঁতেই ঘটকাসুৰৰ হাতৰ পৰা সেই হস্ত মই মায়া কৰি কৰিম হৰণ। তেতিয়াই তুমি তাক নিধন কৰিব পাৰিবা। তেন্তে বিলম্বৰ নেদেখো কাৰণ মাতৃ অপমান কৰি ঘটকাসুৰৰ এইবাৰ মিলিব মৰণ। এতিয়া বলা সকলোতে বলা পুত্ৰ।